হেল্ল' এভৰিৱান, আজি আকৌ মই তোমালোকৰ কাৰণে ধাতু আৰু অধাতুৰ কেইটামান অতি ইম্পৰ্টেণ্ট কুৱেশ্যন 2026 তোমালোকৰ ফাইনেল এক্সামৰ কাৰণে লৈ আহিছোঁ। আহা আমি ষ্টাৰ্ট কৰোঁ। পাৰ্ট 1 20 মষ্ট ইম্পৰ্টেণ্ট MCQ আৰু পাৰ্ট 2 মই এইটো চেপ্টাৰটো অতিকৈ ইম্পৰ্টেণ্ট অৰ্থাৎ থিয়ৰী কুৱেশ্যন লৈ আহিছোঁ। আহা আমি আলোচনাটো ষ্টাৰ্ট কৰোঁ। তলৰ কোনটো ধাতু সাধারণ উষ্ণতাত জলীয় অবস্থাত থাকে? কোনটো ধাতু আমার মানে কি রুম টেম্পারেচারত জলীয় অবস্থাত থাকে? কোনটো থাকে আমার পারা? পারা আমার কি সাধারণ উষ্ণতাত বা আমার রুম উষ্ণতাত আমার কি থাকে জলীয় অবস্থাত থাকে। তাৰপিছত আমাৰ কোনটো ধাতু বিদ্যুৎ সুপৰিবাহী? আমাৰ কোনটো ধাতু বিদ্যুতের পরিবাহী? আমাৰ কোনটো বিদ্যুতের পরিবাহী? আমাৰ গ্ৰেফাইট আমাৰ কি হয় বিদ্যুতের পরিবাহী। সালফারও নহয়, ডায়মন্ডও নহয়, আয়োডিনও নহয়। নেক্সট কুৱেশ্যন, ধাতুক কোবাই পাতল কৰিব পৰা ধৰ্মটো কি বোলে? ধাতুক কোবাই কোবাই যে পাতল কৰা হয় সেইটো ধৰ্মটোক আমাৰ কি বুলি কোৱা হয়? ঘাত সহনীয়তা মানে মেলিয়েবিলিটি। ঘাত সহনীয়তা মানে ধাতু এটাক হাতুৰে পিটি পাতল কৰা ধৰ্মটোক আমাৰ কি বুলি কোৱা হয়? ঘাত সহনীয়তা। তাৰপিছত আমাৰ পৃথিৱীৰ ভূতত্বত আটাইতকৈ বেছি পৰিমাণে পোৱা ধাতুটো কি? মানে পৃথিৱীৰ ভূতত্বত আটাইতকৈ বেছি পৰিমাণে পোৱা ধাতুটো আমাৰ কি আছে? এলুমিনিয়াম। এইটো মনত ৰাখিব, পৃথিৱীৰ ভূতত্বত আটাইতকৈ বেছি পৰিমাণে আমাৰ কি পোৱা যায়? এলুমিনিয়াম। নেক্সট কুৱেশ্যন, তলৰ কোনটো মানে আমাৰ কি অপহৰণ বিক্ৰিয়া দেখাব? তলৰ আমাৰ কোনটো অপহৰণ বিক্ৰিয়া দেখাব? সোডিয়াম ক্লোৰাইডৰ দ্ৰব্য আৰু আমাৰ কি আছে কপাৰ ধাতু, মেগনেছিয়াম ক্লোৰাইডৰ দ্ৰব্য আৰু এলুমিনিয়াম ধাতু, ফেৰাছ ছালফেটৰ দ্ৰব্য আৰু আমাৰ কি চিলভাৰ ধাতু আৰু চিলভাৰ নাইট্ৰেটৰ দ্ৰব্য আৰু কপাৰ মেটেল। এইটো আমাৰ কি কোনটো অপহৰণ বিক্ৰিয়া দেখাব? মানে এটাই আনটোক আমাৰ কি কৰিব? অপহৰিত কৰিব। কোনটো কৰিব? আমাৰ কপাৰ আৰু সালফেট যিটোত আছে। কপাৰ ইজ মোৰ ৰিয়েক্টিভ দেন চিলভাৰ, অপশ্যন ডি। চিলভাৰ নাইট্ৰেট আৰু কপাৰ মেটেলে আমাৰ কি যাব? অপহৰিত ৰিয়েকশ্যন দেখাব। ইয়াত এনেকৈ ৰিয়েকশ্যনটো হ'ব চিলভাৰ নাইট্ৰেট আৰু আমাৰ কি আছে সলিউশ্যন কপাৰ আমাৰ কি হ'ব? অপহৰিত হ'ব। কাৰণ ইয়াত আমাৰ কি আছে কপাৰ আমাৰ কি হয় মোৰ ৰিয়েক্টিভ দেন চিলভাৰ, মানে কপাৰৰ সক্ৰিয়তা আমাৰ কি চিলভাৰতকৈ বেছি। তাৰ কাৰণে ইয়াত আমাৰ কি ফৰ্ম হ'ব? কপাৰ নাইট্ৰেট। কপাৰ নাইট্ৰেট আৰু আমাৰ কি প্ৰডিউচ হ'ব? চিলভাৰ প্ৰডিউচ হ'ব। গতিকে শুদ্ধ উত্তৰটো হ'ব আমাৰ কি ডি। নেক্সট কুৱেশ্যন, খাদ্যবস্তু ৰখা পাত্ৰবোৰত টিনৰ প্ৰলেপ দিয়া হয় কিন্তু জিংকৰ নহয় কিয়? য'ত খাদ্যবস্তু ৰখা তাত আমাৰ টিনৰ প্ৰলেপ দিয়া হয় কিন্তু জিংকৰ দিয়া নহয় কিয়? এইটো কাৰণ আমাৰ যিটো আছে জিংক হেজ হায়াৰ মেল্টিং পইণ্ট দেন ইন টিন, এইটো নহয়। গলনাংকৰ লগত কোনো আমাৰ তুলনা নাই। জিংক ইজ কষ্টিয়াৰ, এইটো নহয়। জিংক ইজ মোৰ ৰিয়েক্টিভ দেন মানে কি জিংকৰ সক্ৰিয়তা টিনতকৈ বেছি। এইটোৰ কাৰণে মানে জিংকে খাদ্যবস্তুৰ লগত আমাৰ কি কৰিব? বিক্ৰিয়া কৰিব। সেইকাৰণে জিংকৰ প্ৰলেপ আমাৰ কি হয়? দিয়া নহয়। এন পাৰৰ সংকৰ ধাতু কি বোলে? পাৰাৰ যিটো সংকৰ ধাতু আছে সেইটো আমাৰ কি বুলি কোৱা হয়? আমালগাম। অপশ্যন 3 পাৰাৰ সংকৰ ধাতুক আমাৰ কি বুলি কোৱা হয়? আমালগাম। নেক্সট কুৱেশ্যন, লোৰ ওপৰে বহু সময় ধৰি পানীৰ বাষ্প চলিত কৰিলে তলৰ কোনটো অক্সাইড পোৱা যায়? যদি লোৰ ওপৰে আমাৰ কি পানীৰ বাষ্প দিয়ে, ল আৰু পানীৰ বাষ্পৰ লগত বিক্ৰিয়া কৰি কোনটো অক্সাইড পোৱা যায়? এইটো Fe3F4 ফেৰিক অক্সাইড। এইটো মনত ৰাখিবা। চিনাবাৰৰ কোনটো ধাতুৰ আকাৰ? চিনাবাৰ আমাৰ যিটো আছে চিনাবাৰৰ ফৰ্মুলাটো আমাৰ কি আছে? AgS। এইটোক আমাৰ কি কয়? চিনাবাৰ। তাহলে চিনাবাৰত আমাৰ কি পোৱা যায়? মাৰ্কুৰী। মাৰ্কুৰী মানে পাৰা। কোনটো ধাতুৰ আকাৰ? এইটো আমাৰ হ'ব পাৰাৰ। পিউৰ গোল্ড আমাৰ বিশুদ্ধ সোণ কিমান কেৰেট? বিশুদ্ধ সোণ আমাৰ কি হয়? 24 কেৰেট। এইটো মনত ৰাখিবা। নেক্সট কুৱেশ্যন, তলৰ কোনটো ধাতু কেৰাচিন তেলত ডুবাই ৰখা? কোনটো ধাতু আমাৰ কেৰাচিন তেলত ডুবাই ৰখা হয়? ছডিয়াম আৰু আমাৰ কি পটেছিয়াম। ইহঁতে আমাৰ কি ইমান সক্ৰিয় যে ইহঁতে আমাৰ কি বায়ুৰ লগত জ্বলি উঠে, বিক্ৰিয়া কৰি জ্বলি উঠে। ছডিয়াম আৰু পটেছিয়াম আমাৰ কেৰাচিন তেলত ডুবাই ৰখা হয়। ৰ'দ মামৰে ধৰা ৰ'দ কৰিবলৈ জিংকৰ প্ৰলেপ দিয়া পদ্ধতি কি বোলে? আমাৰ ৰ'দ যে মামৰ ধৰা ৰ'দ কৰিবলৈ তাত জিংকৰ প্ৰলেপ দিয়া সেই পদ্ধতিটোক কি বুলি কোৱা হয়? গেলভানাইজেশ্যন। এইটোক আমাৰ কি পদ্ধতি কোৱা হয়? গেলভানাইজেশ্যন মনত ৰাখিবা। তাৰপিছত নেক্সট কুৱেশ্যন, অধাতুৱে সাধাৰণতে কেনেধৰণৰ অক্সাইড গঠন কৰে? অধাতুৱে সাধাৰণতে আমাৰ কি হয়? এচিডিক বা আৰ্নিক অক্সাইড গঠন কৰে আৰু ধাতুৱে আমাৰ কি কৰে? ক্ষাৰকীয় অক্সাইড আমাৰ কি কৰে? গঠন কৰে।
অধাতুৱে সাধাৰণতে কেনেধৰণৰ অক্সাইড গঠন কৰে? সাধাৰণতে আমাৰ কি কৰে, এচিডকো গঠন কৰে, তাৰপিছত আমাৰ কি নিউট্ৰলো। কিছুমান আমাৰ অধাতু আছে নিউট্ৰলো, মেক্সিমামে আমাৰ কিহত থাকে, এচিডিকত পোৱা যায়, আৰু দুই এটা আছে আমাৰ নিউট্ৰলো থাকে। গতিকে শুদ্ধ উত্তৰটো হ'ব আমাৰ কি অপশ্যন ডি। বেছিভাগ কাৰণে আৰু কিছুমান আমাৰ কি প্ৰশমিত হয়, যেনে আমাৰ পানী, কাৰ্বন মন'অক্সাইড আমাৰ কি হয় প্ৰশমিত। নেক্সট কুৱেশ্যন, এটা মৌলই অক্সিজেনৰ সৈতে বিক্ৰিয়া কৰি উচ্চ গলনাংকৰ আমাৰ কি যৌগ উৎপন্ন কৰে। যৌগটো পানীত আমাৰ কি হয় দ্ৰৱণ। এটা মৌল আছে অক্সিজেনৰ সৈতে বিক্ৰিয়া কৰি আমাৰ কি কৰে, উচ্চ গলনাংকৰ যৌগ উৎপন্ন কৰে, আৰু যৌগটো আমাৰ কি হয় পানীত দ্ৰৱণ। সেইটো মৌলটো কি হ'ব? মৌলটো আমাৰ কি হ'ব? কেলছিয়াম, কাৰ্বন, চিলিকন, আইৰণ। আমাৰ কি হ'ব কেলছিয়াম। কেলছিয়ামে আমাৰ কি অক্সিজেনৰ লগত বিক্ৰিয়া কৰি এটা কি উচ্চ গলনাংকৰ যৌগ কি উৎপন্ন কৰে, কেলছিয়াম অক্সাইড, আৰু কেলছিয়াম অক্সাইড আমাৰ কি হয় পানীত দ্ৰৱণীয়। গতিকে শুদ্ধ উত্তৰটো হ'ব আমাৰ কি কেলছিয়াম। নেক্সট কুৱেশ্যন, ব্ৰঞ্জ কোন ধৰণৰ ধাতু হ'ব? ব্ৰঞ্জত আমাৰ কি কি পোৱা যায়? ব্ৰঞ্জত আমাৰ কি পোৱা যায়? কপাৰ আৰু টিন পোৱা যায়। কপাৰ আৰু আমাৰ কি পোৱা যায়? টিন। এচএন মানে কি আমাৰ টিন। এইটো মনত থাকিব ব্ৰঞ্জ, এইটো মনত থাকিব। দ্য কেমিকেল ফৰ্মুলা অফ ৰাষ্ট ইজ, মামৰৰ ৰাসায়নিক সংকেত কি? মামৰৰ আমাৰ কি ৰাসায়নিক সংকেত আমাৰ কি হ'ব? ফেৰিক অক্সাইড, আৰু আমাৰ কি থাকে তাত পানীৰ 1 মলিকুলছ অফ আমাৰ কি থাকে পানী থাকে। এইটো আমাৰ কি হ'ব মামৰৰ ৰাসায়নিক সংকেত, মনত ৰাখিব। তলৰ কোনটো ধাতুৱে উতলা পানীৰ সৈতেও আমাৰ কি বিক্ৰিয়া কৰে? তলৰ কোনটো ধাতুৱে আমাৰ কি পানীৰ ভাস্পৰ সৈতে বিক্ৰিয়া নকৰে? তলৰ কোনটো ধাতুৱে উতলা পানীৰ সৈতেও বিক্ৰিয়া নকৰে? Which of the following method does not react even with boiling water? মানে আমাৰ কি পানী উতলা পানীৰ সৈতে মানে গৰম পানীৰ সৈতে আমাৰ বিক্ৰিয়া নকৰে। কেলছিয়ামে আমাৰ কি কৰে, গৰম পানীৰ সৈতে বিক্ৰিয়া কৰে, মেগনেছিয়ামো কৰে, ছডিয়ামো কৰে। কিন্তু আমাৰ যিটো আইৰণ আছে, আইৰণে আমাৰ কি হয় পানীৰ ভাপৰ লগতহে অকল বিক্ৰিয়া কৰে। গতিকে আমাৰ শুদ্ধ উত্তৰটো হ'ব আইৰণ। লয়ে কেৱল আমাৰ পানীৰ ভাস্পৰ সৈতেহে বিক্ৰিয়া কৰে। একুৱা ৰিজিয়াত আমাৰ কি থাকে গাঢ় হাইড্ৰক্লৰিক এচিড আৰু HNO3 নাইট্ৰিক এচিড মিশ্ৰণ। ইয়াৰ অনুপাত আমাৰ কি হ'ব? হাইড্ৰক্লৰিক এচিড আৰু HNO3 আমাৰ মিশ্ৰণ কিমান থাকে? 3:1 থাকে। আমাৰ 3 আমাৰ কি থাকে? 3 অনুপাতত আমাৰ কি থাকে? হাইড্ৰক্লৰিক এচিড থাকে, আৰু 1 অনুপাত আমাৰ নাইট্ৰিক এচিডটো থাকে। তাৰপিছত আমাৰ থাৰ্মিক পদ্ধতিত কোনটো ধাতু ব্যৱহাৰ কৰে? আমাৰ যিটো ৰেল লাইনৰ পাতিবিলাক জ্বলাৰ লগতে যে থাৰ্মিক পদ্ধতি ইউজ কৰে, ইয়াত কোনটো ধাতু ব্যৱহাৰ কৰে? ইয়াত আমাৰ ধাতুটো ব্যৱহাৰ কৰা হয় এলুমিনিয়াম। এলুমিনিয়াম ধাতু আমাৰ ব্যৱহাৰ কৰা হয়। এলুমিনিয়ামৰ পাউডাৰ ব্যৱহাৰ কৰা হয়। তাৰপিছত আকাৰৰ পৰা অশুদ্ধিবোৰ, আমাৰ যে আকাৰৰ পৰা অশুদ্ধিবোৰ আঁতৰোৱা পদ্ধতিটোক আমাৰ কি বুলি কোৱা হয়? আকাৰৰ গাঢ়ীকৰণ বুলি কোৱা হয়। তাপজাৰণ বুলি কোৱা নহয়, দগ্ধীকৰণ নহয়, আৰু বিজাৰণো নহয়। আমাৰ কি হয়? এইটো আকাৰৰ গাঢ়ীকৰণ বুলি কোৱা হয়। আৰু এই প্ৰচেছবিলাক চাব, দগ্ধীকৰণ প্ৰচেছত আমাৰ কি কৰা হয়, আৰু তাপজাৰণ প্ৰচেছত কি কৰা হয়, এইবিলাক আহি থাকে। নেক্সট কুৱেশ্যন, ইয়াত আমি মোষ্ট ইম্পৰ্টেণ্ট দুটা বৰ্ড কুৱেশ্যন মানে কি আমি থিয়ৰী টাইপৰ কুৱেশ্যন আহিছে 2 মাৰ্কৰ 3 মাৰ্কৰ। হোৱাট আৰ এম্ফোটেৰিক অক্সাইড? মানে উভয়ধৰ্মী অক্সাইড কেৱল আৰু দুটা উভয়ধৰ্মী অক্সাইডৰ উদাহৰণ দি ৰাসায়নিক সমীকৰণ লিখা। এইটো চাই যাব বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন। তাৰপিছত ৰাসায়নিক ধৰ্মৰ ভিত্তিত ধাতু আৰু অধাতুৰ মাজত পাৰ্থক্য লিখা, এইটো চাব যাব। তাৰপিছত ইলেক্ট্ৰন হস্তান্তৰৰ জৰিয়তে ছডিয়াম ক্লৰাইড আৰু মেগনেছিয়াম ক্লৰাইডৰ গঠন ব্যাখ্যা কৰা। এইটো আমাৰ কি মোষ্ট ইম্পৰ্টেণ্ট আহিয়ে থাকে। তাৰপিছত তাপজাৰণ আৰু দগ্ধীকৰণৰ সংজ্ঞা দিয়ে। তাপজাৰণ আৰু দগ্ধীকৰণ মানে কি, আৰু ছালফাইড আকাৰৰ কোনটো পদ্ধতি ব্যৱহাৰ কৰা হয়, এইটো চাব বহুত ইম্পৰ্টেণ্ট। তাৰপিছত আমাৰ মধ্যম সংক্ৰিয়তা ধাতুসমূহক সিহঁতৰ কাৰ্বন বা ছালফাইড আকাৰৰ পৰা কেনেকৈ নিষ্কাশন কৰা হয় তাৰ পৰ্যায়সমূহ দেখুওৱা। এইটোও বহুত ইম্পৰ্টেণ্ট চাই লওক। এক্সপ্লেইন দা চিত্ৰৰ সহায়ত কপাৰৰ বিদ্যুৎ বিশোধন পদ্ধতিটো ব্যাখ্যা কৰা, সেইটো চাই যাব। তাৰপিছত সংক্ৰিয়তা শ্ৰেণী কি? সংক্ৰিয়তা শ্ৰেণীটো চাই যাব, বহুত ইম্পৰ্টেণ্ট হৈ থাকে। আৰু তলৰ ধাতুৰ সংক্ৰিয়তা নিম্ন ক্ৰমত হৈ যায়। এই সংক্ৰিয়তাৰ যিটো আমাৰ এটা ডায়েগ্ৰাম আছে, মানে এটা শ্ৰেণী আছে, সেইটো ভালকৈ মনত ৰাখিব। কোনটোৰ সংক্ৰিয়তা বেছি, ইয়াৰ পৰা তোমালোকে এৰেঞ্জমেণ্ট কৰি লিখি দিব। তাৰপিছত লোড মাজেৰে ধৰে ৰোধ কৰা 3টা উপায়, এইটো চাই যাব। সংকৰ ধাতু কি? পিতল আৰু চন্দাৰৰ উপাদান আৰু ইয়াৰ ব্যৱহাৰসমূহ লিখা, এইটো চাই যাব। কাৰণ দৰ্শোৱা, মানে কাৰণ গহনা তৈয়াৰ কৰিবলৈ প্লেটিনাম, গল্ড আৰু চিলভাৰ কিয় ব্যৱহাৰ কৰা হয়, সেইটো কাৰণটো চাই যাব। এলুমিনিয়াম আমাৰ কি যথেষ্ট সংক্ৰিয়, তথাপি ইয়াক ৰন্ধনত ব্যৱহাৰ কৰা বৰ্তন তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰা হয় কিয়, এইটো চাই যাব। আৰু আয়নিক কম্পাউণ্ড হেভ হায়াৰ মেল্টিং পইণ্ট, আমাৰ যিবিলাক আয়নিক যৌগ আছে সিহঁতৰ গলনাংক আমাৰ কি বহুত বেছি কিয়, সেইটো চাই যাব। কিয় হয়? আমাৰ আয়নিক কম্পাউণ্ডবিলাকত আমাৰ কি থাকে,
আয়নিক বন্ড থাকে সেইকাৰণে ইহঁতৰ মেল্টিং পইণ্ট আমাৰ বহুত বেছি হয় এতিয়া চাবা এইকেইটা কুৱেশ্যন বহুত ইম্পৰ্টেণ্ট তোমালোকে এনেকুৱা কুৱেশ্যন এনেকুৱা টাইপৰ মই প্ৰতিটো চেপ্টাৰত দি যাম আৰু এইবিলাক তোমালোকে এক্সামৰ আগত চাই দিবা এইবিলাকে এক্সামত অহাৰ চান্স আছে বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন মই লৈ আহিছোঁ থেংক ইউ সেশনটো ভাল লাগিলে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু ভিডিঅ'টো লাইক কৰিবা থেংক ইউ